সেইদিনাখন আছিল দেওবাৰ 1893 চনৰ ডিচেম্বৰ মাহৰ 24 তাৰিখ। কামৰূপ জিলাৰ ৰঙিয়াৰ ওচৰৰ বেলগাঁৱত এখন ৰাইজ মেল অনুষ্ঠিত কৰা হৈছিল। এই ৰাইজ মেলতো কোনো ধৰণৰ খাজানা নিদিয়াৰ সিদ্ধান্ত লোৱা হ'ল। ৰাইজ মেল শেষ হোৱাৰ পিছত যেতিয়া মানুহবোৰ নিজ নিজ ঘৰলৈ বুলি উভতি যাবলৈ লৈছিল, তেনেকুৱা সময়তেই এদল উত্তেজিত ৰাইজে ৰঙিয়াৰ বজাৰত লুটপাত কৰিব ল'লে আৰু এজন সুতত পইচা দিয়া মাৰোৱাৰী মহাজনক আক্ৰমণ কৰি তেওঁৰ ওচৰত থকা নথি-পত্ৰসমূহ নষ্ট কৰিলে। ইয়াৰ 6 দিন পিছত 30 ডিচেম্বৰৰ দিনা সন্ধিয়া পুনৰ 1000 মান মানুহ ৰঙিয়া বজাৰত লুটপাত কৰিছিলগৈ। এই লোকসকলে মাটিৰ খাজানা যদি নকমায় তেতিয়াহ'লে থানা, ডাকঘৰ আৰু চৰকাৰী ঘৰসমূহত অগ্নিসংযোগ কৰাৰ ভাবুকি দিছিল। তাৰোপৰি তামোলপুৰৰ তহচিলদাৰ ৰাধাৰাম বৰুৱাক উত্তেজিত ৰাইজে অপমান কৰি ভাবুকি দিছিল। এই ঘটনাবোৰ আৰক্ষী প্ৰশাসনে কিন্তু নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছিল। সেই সময়ত কামৰূপৰ উপায়ুক্ত আছিল মেককেবে। মেককেবে এদল অতিৰিক্ত আৰক্ষী নিয়োজিত কৰিলে এই বিদ্ৰোহ ৰোধ কৰিবৰ বাবে। এই ঘটনাৰ এসপ্তাহ পিছত 8 জানুৱাৰীৰ দিনা ৰঙিয়াৰ ওচৰৰ এখন ৰাইজ মেল অনুষ্ঠিত হৈছিল, য'ত উপায়ুক্তৰ ওচৰত গৈ লিখিত ৰূপত আবেদন দিয়াৰ কথা আলোচনা হৈছিল। কিন্তু হঠাৎ তাত পুলিচ উপস্থিত হ'ল আৰু 15জন কৃষকক গ্ৰেপ্তাৰ কৰিলে। তাৰ দুদিন পিছত প্ৰায় 3000 ৰাইজ ৰঙিয়া থানাৰ ওচৰত গোট খালেহি। এই একত্ৰিত হোৱা ৰাইজে উপায়ুক্ত মেককেবে চাহাবক খাজানা কমাবলৈ আৰু গ্ৰেপ্তাৰ কৰা কৃষকসকলক মুকলি কৰি দিবলৈ বুলি আবেদন কৰিবলৈ আহিছিল। কিন্তু উপায়ুক্তই মানুহবোৰক আঁতৰি যাবলৈ আদেশ দিয়াৰ পিছতো কোনো মানুহ আঁতৰি যোৱা নাছিল। লাহে লাহে থানাৰ ওচৰত মানুহৰ সংখ্যা বাঢ়ি যাবলৈ ল'লে। উত্তেজিত ৰাইজ জোৰকৈ থানাৰ ভিতৰত প্ৰৱেশ কৰিব চেষ্টা কৰাত উপায়ুক্তই গুলীচালনাৰ নিৰ্দেশ দিলে। পুলিচৰ গুলীচালনাৰ ফলত মানুহবোৰ আঁতৰি যাবলৈ বাধ্য হ'ল। মানুহৰ মুখে মুখে শুনা গৈছিল এই গুলীচালনাত বহু কৃষকৰ মৃত্যু হৈছিল, কিন্তু ব্ৰিটিছ চৰকাৰৰ তথ্য মতে কোনো লোকৰে মৃত্যু হোৱা নাছিল এই ঘটনাত। 10 জানুৱাৰীৰ দিনাই উপায়ুক্ত মেককেবে এখন জাননী জাৰি কৰিলে আৰু চৰকাৰ প্ৰশাসনৰ অনুমতি অবিহনে কোনো ধৰণৰ মেল পাতিব নোৱাৰিব বুলি নিৰ্দেশ দিছিল। তাৰোপৰি কৃষকসকলৰ মাজৰ পৰাই নেতৃত্ব দিয়া বহু লোকক আৰক্ষী কনিষ্টবল হিচাপে নিযুক্তি দি খাজানা সংগ্ৰহ কৰাৰ দায়িত্ব তেওঁলোকৰ হাততে দিলে। এনেদৰে চতুৰ ব্ৰিটিছ চাহাবে ৰঙিয়াৰ কৃষক বিদ্ৰোহ দমন কৰিবলৈ সক্ষম হৈছিল।